তমাস্থিত থুলুংগাপুৰী বডৌফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ এই পবিত্ৰ স্থানখন উন্নত কৰাৰ কাৰণে ইয়াতে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ৱেলফেয়াৰ অফ বডোলেণ্ড ডিপাৰ্টমেণ্টৰ পৰা আৰ্থিক অনুদান প্ৰদান কৰা হৈছিল আৰু এইটো সম্পূৰ্ণ হৈ উঠাৰ পিছত আজি আমি একত্ৰিতভাৱে অসমৰ মাননীয় মন্ত্ৰী উষাগৰা ব্ৰহ্ম ডাঙৰীয়া ইয়াত উপস্থিত হৈছে আৰু নিখিল বড়ো ছাত্ৰ সন্থা বডৌফা উপেন্দ্ৰনাথ ব্ৰহ্ম ট্ৰাষ্ট আমি একেলগে যৌথভাৱে এই কাৰ্যসূচী আমি সম্পন্ন কৰিলোঁ। 5 কোটি টকাৰে যিখিনি ইয়াত নিৰ্মাণৰ কাৰ্য আছিল সেইখিনি সম্পন্ন হ'ল আৰু আমি জানিবলৈ পাৰিছোঁ যে এনাদাৰ 3 কোটি টকা এইটো এলটমেণ্ট অলৰেডি কৰিছে আৰু সেই চেকতে মই আহ্বান জনাম যে ৰাজ্য চৰকাৰ আৰু বৰ্তমানৰ BTC কাউন্সিল দুয়োটা যৌথভাৱে আৰু প্ৰচেষ্টা লৈ পেলাই যিখিনি আধৰুৱা আৰু যিখিনি আৰু লাগে ইয়াত আন্তঃগাঁথনি সেইখিনি উন্নত কৰিব লাগে। এই মানে বৃহৎ এটা সহায়ৰ বাবে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ আৰু আগৰ বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ আৰু মই বৰ্তমানৰ BTC প্ৰধান হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক ইয়াত আন্তঃগাঁথনিৰ কাৰণে পৰ্যাপ্ত যিখিনি মানে নিৰ্মাণৰ যিখিনি কাম বা যিখিনি আৰ্থিক অনুদান প্ৰদান কৰিব লাগে বুলি মই আজি ইয়াত আহ্বান জনাইছোঁ, দাবী ৰাখিছোঁ। আশা কৰিছোঁ যে এই থুলুংগাপুৰী বিশ্বৰ কাৰণে ভাৰতবাসীৰ কাৰণে এটা কেন্দ্ৰৰ থলী হ'ব আৰু সদায় আমি এই স্থানত থাকি অনুপ্ৰেৰণা পাই আহিছোঁ। জাতীয়তাবাদ জাতি সত্তাৰ জাতি নিৰ্মাণৰ কাৰণে আমি উপেন্দ্ৰ ব্ৰহ্মৰ আদৰ্শৰে সদায় আমি কাম কৰি যাম। আমি পুনৰ আজি তেখেতক সেৱা জনাই শ্ৰদ্ধাঞ্জলি জনাই পেলাই এই পবিত্ৰ গণৰাজ্য দিৱসত আমি পুনৰ সংকল্প লৈছোঁ। ধন্যবাদ। ইষ্টিমেটত আছিল যি মূল দুৱাৰ যি গেট আৰু সমাধি ক্ষেত্ৰখনত ইয়াত ৱাল আৰু সমাধিৰ যিখিনি এণ্টায়াৰ যি ইয়াত কাম লগতে এই ৰাস্তা আৰু তলত ড্ৰেইনেজ বনোৱা হৈছে। আমাৰ মানে তথ্য যি ইষ্টিমেট বিভাগীয়ভাৱে PWD যি বনাইছিল আৰু লগতে এটা ঘৰ মানে ষ্টাফ কোৱাৰ্টাৰ আৰু অফিচ সাজি ওলাইছে, ইলেক্ট্ৰিফিকেশ্যন আছে আৰু পানীৰ ব্যৱস্থা আছে। বিভিন্ন ইয়াত যিখিনি ইষ্টিমেটত ৰখা হৈছিল আৰু সেইপিনি এটা টয়লেট আৰু চেনিটেশ্যন ৰখা হৈছে। তো 5 কোটি টকাৰ ইষ্টিমেট চৰকাৰে বিভাগে বনাই দিছে, ঠিকাদাৰে কাম কৰিছে আৰু আমি মাজে সময়ে আহি পেলাই হিচাপো লৈছোঁ। যিবিলাক আধৰুৱা কাম আছিল, যিবিলাক সম্পূৰ্ণ হোৱা নাছিল সেইবিলাকো আমি তদাৰক কৰি পেলাই সম্পূৰ্ণ কৰাৰ কাৰণে আমি ঠিকাদাৰ আৰু ডিপাৰ্টমেণ্টক সদায় আমি ট্ৰাষ্ট আৰু এপছৰ তৰফৰ পৰা আমি তদাৰক কৰিছিলোঁ আৰু এইমতে ইয়াত হৈ উঠিছে। এতিয়া আধৰুৱা কামখিনি আৰু সম্পন্ন কৰিব লাগিব আৰু যিখিনি টকা পাবলৈ আছে এইখিনি দিয়ে আৰু কৰিব লাগিব। ধন্যবাদ।